নমস্কাৰ আজি 6 জুন লৈ আহিছো আজিৰ দিনটোৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ 12 গৰাকী নতুন মন্ত্ৰীৰ শপত গ্ৰহণ অসমৰ ৰাজনৈতিক মহলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ ঘটোৱা হয় গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি বিষ্ণু আন্তঃজাতিক কলা কেন্দ্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 12 গৰাকী নতুন বিধায়কক মন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায় ইয়াৰ লগে লগে ৰাজ্যখনৰ মন্ত্ৰী পৰিষদৰ মুঠ সদস্যৰ সংখ্যা 17 গৰাকীলৈ বৃদ্ধি পালে পৰৱৰ্তী খবৰ বিজেপিয়ে ৰাখিলে পূৰ্ণ নিয়ন্ত্ৰণ 11 জন বিজেপি আৰু মাত্ৰ এজন অগপ সদস্য অন্তৰ্ভুক্ত নতুনকৈ শপত লোৱা 12 জন মন্ত্ৰীৰ ভিতৰত 11 জনেই হৈছে শাসকীয় দল বিজেপি আৰু এগৰাকী হৈছে মিত্ৰদল অসম গণ পৰিষদৰ যোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিজাববীয়াকৈ 82খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে কেবিনেট গঠনত দলটোৰ এই একচেটিয়া প্ৰভাৱ স্পষ্ট হৈ পৰিছে মন্ত্ৰীসভাত পুৰণি সতীৰ্থ অশোক সিংঘাল আৰু ডাক্তৰ ৰণোজ পেগুৱে পুনৰ স্থান লাভ কৰিছে পৰৱৰ্তী খবৰ মন্ত্ৰীসভাত কোচ ৰাজবংশীৰ একমাত্ৰ প্ৰতিনিধি অশ্বিনী ৰায় চৰকাৰ গোলকগঞ্জ সমষ্টিৰ দুবাৰৰ বিজেপি বিধায়ক অশ্বিনী ৰায় চৰকাৰে আজি সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ প্ৰথমগৰাকী মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে তেওঁ ডক্টৰ শৰ্মাৰ কেবিনেটত স্থান পোৱা কোচ ৰাজবংশী জনগোষ্ঠীৰ একমাত্ৰ প্ৰতিনিধি 2016 আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা চৰকাৰক মন্ত্ৰিত্ব প্ৰদান কৰাত নামনি অসমৰ ৰাজনৈতিক মহলত এক ধনাত্মক প্ৰভাৱ পৰিছে পৰৱৰ্তী খবৰ তিনিবাৰৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কেবিনেট প্ৰৱেশ উজনি অসমৰ প্ৰভাৱশালী নেতা তথা থাউৰা সমষ্টিৰ তিনিবাৰৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে শপত লয় বৰগোহাঁইৰ অন্তৰ্ভুক্তিয়ে উজনি অসমত বিজেপিৰ ভেটি আৰু অধিক মজবুত কৰিব বুলি ধাৰণা কৰা হৈছে আনহাতে বিটিআৰ অঞ্চলৰ বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি দৈমাৰীয়ে স্থান লাভ কৰিছে পৰৱৰ্তী খবৰ মন্ত্ৰিত্বৰ পৰা বঞ্চিত হোৱা কেন্দ্ৰ কৰি উজনি অসমত মৰাণ মটক সংগঠনৰ 48 ঘণ্টীয়া বন্ধ কেবিনেট সম্প্ৰসাৰণ মৰাণ আৰু মটক জনগোষ্ঠীৰ কোনো প্ৰতিনিধিক স্থান নিদিয়াৰ প্ৰতিবাদত উজনি অসমত তীব্ৰ ৰাজনৈতিক ক্ষোভে দেখা দিছে ইয়াৰ বিৰুদ্ধে মৰাণ মটক ছাত্ৰ আৰু জাতীয় সংগঠনসমূহে আজিৰে পৰা সমগ্ৰ উজনি অসমত 48 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে বন্ধৰ ফলত তিনিচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে পৰৱৰ্তী খবৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ দিনাই গুৱাহাটীৰ বিৰুবাৰীত চৰকাৰৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ অভিযান এফালে যেতিয়া খানাপাৰাত নতুন মন্ত্ৰীসকলে শপত লৈ আছিল ঠিক সেই সময়তেই গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত প্ৰশাসনে বেদখলকাৰীৰ বিৰুদ্ধে এক বিশাল উচ্ছেদ অভিযান চলায় বিৰুবাৰীস্থিত যক্ষ্মা ৰোগৰ চিকিৎসালয় টিবি হস্পিটেল নামত থকা সংৰক্ষিত ভূমিত দীৰ্ঘদিন ধৰি বেদখল কৰি থকা 65টা পৰিয়ালৰ অবৈধ নিৰ্মাণ কাৰ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বুলডোজাৰেৰে উচ্ছেদ কৰা হয় পৰৱৰ্তী খবৰ বিৰোধী শিবিৰত কম্পন শীঘ্ৰেই চৰকাৰী পক্ষত যোগ দিব পাৰে কেইবাজনো কংগ্ৰেছ বিধায়কে নতুন কেবিনেট গঠনৰ পাছতে ৰাজ্যৰ বিৰোধী শিবিৰত পুনৰ ভাঙোনৰ কঁপনি উঠিছে ৰাজনৈতিক সূত্ৰৰ খবৰ অনুসৰি বিৰোধী কংগ্ৰেছ আৰু AIUDF দলৰ অন্ততঃ 3 পৰা 4 জন বিধায়কে অতি শীঘ্ৰেই বিধানসভাত চৰকাৰী পক্ষক সমৰ্থন কৰাৰ আনুষ্ঠানিক ঘোষণা কৰিব পাৰে এই খবৰে বিৰোধী দলৰ নেতৃত্বক এতিয়া চিন্তাত পেলাইছে পৰৱৰ্তী খবৰ বিশ্ব পৰিৱেশ দিৱসত অসমত অভিলেখ 8 ঘণ্টাত 1.02 কোটি গছপুলি ৰোপণ কালি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম চৰকাৰে পৰিৱেশ সংৰক্ষণৰ দিশত এক ঐতিহাসিক অভিলেখ গঢ়ি তুলিছিল ৰাজ্যজুৰি চলোৱা এক বিশেষ অভিযানৰ অধীনত মাত্ৰ 8 ঘণ্টাৰ ভিতৰত 1 কোটি 2 লাখতকৈও অধিক গছপুলি ৰোপণ কৰা হয় এই বিশাল কাৰ্যসূচীত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ আত্মসহায়ক গোটৰ হাজাৰ হাজাৰ মহিলা সদস্যই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে পৰৱৰ্তী খবৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই জুনাইত বিদ্যুৎস্ফীত হৈ বন্যহস্তীৰ কৰুণ মৃত্যু সমগ্ৰ ৰাজ্যই পৰিৱেশ দিৱস উদযাপন কৰি থকাৰ সময়তেই জুনাইত এক কৰুণ ঘটনা সংঘটিত হয় প্ৰভাৱ প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তী লোহিজান গাঁৱত বিদ্যুৎস্ফীত হৈ মৃত্যুমুখত পৰে স্থানীয় বাসিন্দাৰ এটা ধানৰ ভঁৰালৰ কাষত থকা বিদ্যুতৰ মুকলি তাৰত স্পৰ্শ হোৱাৰ বাবেই এই দুৰ্ঘটনাটো ঘটে যাক লৈ স্থানীয় পৰিৱেশপ্ৰেমী সংগঠন ছেভ পভা ৰেইন ফৰেষ্টে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰ গুৱাহাটীত ড্ৰাগছসহ 17 নং অসম আৰক্ষী বাহিনীৰ জোৱান কৰায়ত্ব অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতেই গুৱাহাটীৰ জালুকবাৰীত এক চাঞ্চল্যকৰ সৃষ্টি হৈছে
জালুকবাৰী থানাত কৰ্মৰত 17 নং অসম আৰক্ষী বাহিনীৰ এজন লাঞ্চ নায়কক তেওঁৰ চৰকাৰী কোৱাৰ্টাৰৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ মেথ টেবলেট আৰু কফ চিৰাপসহ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই ঘটনাক গুৰুত্ব সহকাৰে লৈ বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰ, বিশ্বনাথৰ নিচামুক্তি কেন্দ্ৰৰ পৰা অত্যাচাৰৰ অভিযোগত 34জন যুৱকৰ পলায়ন। বিশ্বনাথ জিলাৰ এটা ব্যক্তিগত খণ্ডৰ নিচামুক্তি কেন্দ্ৰত কাৰ কৰ্তৃপক্ষত আদিবাসীসকলৰ ওপৰত চলোৱা শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। এই নিৰ্যাতন সহিব নোৱাৰি কেন্দ্ৰটোৰ পৰা একেলগে 34জন যুৱকে দেৱাল পাৰ হৈ পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমান যুৱকসকলক উদ্ধাৰ কৰি তেওঁলোকৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰিছে আৰু কেন্দ্ৰটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ নতুন উৰণীয়া সেতু বৰদলৈ চৰকাৰৰ নহয়, শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাকৰণ। গুৱাহাটী মহানগৰীত নিৰ্মাণ সম্পূৰ্ণ হোৱা 374 কোটি টকীয়া নতুন উৰণীয়া সেতুখন ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ এই ৰাজনৈতিক সিদ্ধান্তক লৈ অসমৰ জাতীয়তাবাদী সংগঠনসমূহ আৰু বিৰোধী দলসমূহে তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকৰ মতে অসমৰ কোনো বৰেণ্য ব্যক্তিৰ নাম ইয়াত ব্যৱহাৰ কৰিব লাগিছিল। পৰৱৰ্তী খবৰ, নলবাৰীত আছু নেতা মাধুৰ্য বৰ্মনক চোকা অস্ত্ৰৰে নৃশংস হত্যা। নলবাৰী জিলাৰ জাপাৰা অঞ্চলৰ গংগাপুৰ গাঁৱত কালি নিশা সংঘটিত এক জঘন্য ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ পশ্চিম নলবাৰী আঞ্চলিক সহকাৰী সম্পাদক মাধুৰ্য বৰ্মনক আছিকালি নামৰ এজন দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে। ঘটনাৰ প্ৰতিবাদত আজি আছুৰ উদ্যোগত নলবাৰী চহৰত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় আৰু এই হত্যাকাৰীক অতি শীঘ্ৰে ফাঁচি দিয়াৰ দাবী জনোৱা হয়। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ত্ৰিপুৰা ভ্ৰমণ, অসম বাংলাদেশ সীমান্ত সুৰক্ষা কটকটীয়া কৰাৰ নিৰ্দেশ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ত্ৰিপুৰা ভ্ৰমণ কৰি ভাৰত বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়। এই উচ্চস্তৰীয় বৈঠকত অসমৰ সীমান্তৱৰ্তী জিলাসমূহৰ সুৰক্ষাৰ বিষয়টো আলোচনা কৰা হয়। শ্বাহে BSF আৰু অসম আৰক্ষীক সীমান্তৰ সুৰক্ষা সুচিদ্ৰ কৰিবলৈ আৰু অনুপ্ৰৱেশ তথা চোৰাং কাৰবাৰ ৰোধ কৰিবলৈ অত্যাধুনিক স্মাৰ্ট বৰ্ডাৰ প্ৰকল্পৰ কাম দ্ৰুতগতিত শেষ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী খবৰ, কাৰ্বি আংলং সীমান্তত অসম মেঘালয় শান্তি চুক্তিৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা। অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমান্ত বিবাদ সমাধানৰ বাবে শেহতীয়াকৈ স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ অগ্ৰগতি সন্দৰ্ভত আজি দুয়োখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ মাজত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰ সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত শান্তি বজাই ৰাখিবলৈ দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে যৌথ টহলদাৰী চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ ফলত স্থানীয় ৰাইজৰ মাজত থকা শংকা বহুখিনি দূৰ হৈছে।